নিখিল বড়ো ছাত্ৰ সন্থাৰ 57th এনুৱেল কনফাৰেন্স আমাৰ বৰ্তমান হ'বলৈ গৈ আছে কালিৰ পৰা আৰু ইয়াত বিশেষকৈ আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ বাকী এজেণ্ডাবিলাকৰ লগতে এটা ডাঙৰ এজেণ্ডা আছে সেইটো হৈছে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া 16 তাৰিখত ইয়াত আহিব লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই অধিৱেশনৰ মুকলি হ'বলৈ আহিব ইয়াৰে প্ৰিপাৰেশ্যনটো আমি চৰকাৰৰ তৰফৰ পৰা চাবলৈ আহিছোঁ আৰু খুব স্পীডত প্ৰিপাৰেশ্যনটো হৈ আছে যেহেতু ইয়াত নিখিল বড়ো ছাত্ৰ সন্থাই 1.5 লাখৰ পৰা 2 লাখ গেডাৰিঙৰ কথা চিন্তা কৰিছে বড়োলেণ্ড অঞ্চলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাৰ্গদৰ্শন গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ নেতৃত্ব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত স্থায়ীভাৱে শান্তি কৰি আহিছে আৰু এতিয়া বড়োলেণ্ড অঞ্চলত বসবাস কৰা বড়োৰ লগতে অইন জনগোষ্ঠীৰ সকলো লাহে লাহেকৈ এটা ভাল পৰিৱেশলৈ তেখেতসকলে থাকিব পাৰিছে পৰিকল্পনা কৰিব পাৰিছে কাম